আছে না জোৱাই? তাকে এই 16 নৱেম্বৰত আমাৰ নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত তেখেতৰ নাটক এখন হ'ব। ভাল কথা। ভাল কথা। বিবেক বেচা কেন্দ্ৰ তেওঁ লিখিছে, তেওঁৰে পৰিচালনা। আচ্ছা আচ্ছা, ভাল হ'ব তেনেহ'লে, যাম দিয়া চাব। খবৰটো শুনি ভাল লাগিছে হয়নে? বিৰাট ভাল লাগিছে জোৱাই। তাকে এই আপোনাৰ নামত মই 500 টকা এটা ধৰিয়ে থৈছিলোঁ। হে, ভাল লগা নাই শুনি? ন ভাল লাগিছে দিয়া, দিম দিয়া। এইটো লওক চাওক। মই বাৰু পইচা পোৱা নাই। হেল্ল', মণি এখন ভিতৰলৈ নিবাচোন। আছে আছে আছে। সেই কাৰ্বি আংলং পাৰখোৱাত আছে, তাৰপিছত ঢকুৱাখানাত 2খন আছে, আমাৰ লখিমপুৰ কদমত আছে, বিহপুৰীয়া কেন্দুগুৰিত আছে, ৰাসত। লগ পাম লগ পাম লগ পাম লগ পাম। ভাল লাগিল। এই জোৱাই, এইটো লোৱা। আৰু মই এটা বস্তু তোমাক দেখাই আছো ৰবা, এইটো চোৱাচোন, কি সুন্দৰ কবিতা। এইটো কোনে লিখিছে? চোৱাচোন। বেহাৰবাৰী। কেকে আৰু মণি, কেকে বহুত শনি। মুকুতা আৰু মণি দুয়ো ককাই ভনী। প্ৰীতমে কৰে দিনটোত বহুত কাম, কেকে লগাই থাকে বস্তু আৰু বিউটিৰ বদনাম। এই মজা। সহজ সৰল মোহন, সকলোৰে মৰমৰ, তাক চাই থাকিলে নালাগে দুখৰ। ৰাকেশ আৰু বসু, সিহঁত দুয়ো নহয় কম কচু। বেহাৰবাৰী চাই মোৰ বৰ ভাল লাগে, সকলোৰে ভাওবোৰ সদায় মনত পৰে। লিখিছে আপোনাৰ লখিমপুৰ নাৰায়ণপুৰৰ জ্ঞানজ্যোতি একাডেমীৰ 8ম শ্ৰেণীৰ ছাত্ৰ অংকুৰ বৰা। লিখিছে ধুনীয়া, কিন্তু তোমাৰতো বৰ বেয়াকৈ লিখিলে। কি বেয়াকে দিলে? কেকে আৰু মণি, কেকে বহুত শনি। শনি বুলি কৈছে। এই ঈশ্বৰৰ লগত তুলনা কৰিছে, শনি দেৱতা। আচ্ছা আচ্ছা, ধন্যবাদ দেই অংকুৰলৈ, ভাল হওক তেওঁ। হেৰি পিছে কথাটো হ'ল, কিহৰ গুণগুণনি চলিছে? মাইকী মানুহবিলাকৰ ওচৰত মানে কথা এটা পতাটো শান্তি নাই। কেছ আহিছেনে নাই? Why not? I will do. বাৰু ইংৰাজী মাৰিব নালাগে, কেছ আনক দে যাওক। কি কেছ? বাহ, মুখত যে ইমান ইপাৰ সিপাৰ, এই ইপাৰ সিপাৰটো কি? কি হলো? কথা নাই বতৰা নাই, দাঁত নিকটাই আছে যে। নুচকি কথা কওক না। এই ৰাস্তাত বস্তু এটা দেখা পাই আহিলো, বিৰাট ভাল লাগিল। কি দেখি আহিলে? ইপাৰ সিপাৰ। এই ইপাৰ সিপাৰ কি বস্তু? নাচ না যদি মোৰ লগত ওলাবি, মই দেখাই দিম। গৰজ পৰিছে আপোনাৰ নিচিনা বুঢ়াটোৰ লগত ফুৰিবলৈ যাবলৈ। ক'ৰবাত বুঢ়ী এজনী লগ ধৰি লৈ যাওক। সঁচাকে মই বুঢ়া হলো নেকি? এখন কি আনিছে? কমল, তোৰ ঘৰ লণ্ডনত নে আমেৰিকাতো? কিয় বা? কপিদাখন চিনি পোৱা নাই যে? হেৰ, বিল ক্লিণ্টনেও কপিদাখন চিনি পাইছিল। আপুনি কেনেকে জানে বিল ক্লিণ্টনে যে এখন চিনি পাব? তোক তাৰমানে মোৰ ইতিহাসটো কোৱা নাই নেকি? বুজাই দিম। ইয়াতে ৰৈ থাকো, থানালে কিবা কেছ আহিলে ইয়াতে ধৰিম বাপেকে। কি কৰি আছে? মই আছিলো কেছ থাপ মাৰি ধৰিবলৈ, এইজনেহে এতিয়া মোক থাপ মাৰি ধৰিব। হ'ল কি বেয়া বুদ্ধি পাঙি মানে? মনৰ ভিতৰত আপুনি জানো বেয়া বুদ্ধি পাঙি থকা নাই? আহিব নালাগে, উঠক। এই তাত নহয়, বাইকত উঠক। ছাৰ, আপুনি এইখন ইপাৰ সিপাৰ হ'ব পাৰিব? আপুনি পাৰিব? 15 নৱেম্বৰত পাৰিম। ফটোৱা কথা কৈ নাথাকিব, বলক।
আকৌ মোৰ ছাডেনলি মাৰ্ডাৰ কেছ এটা মনত পৰি গ'ল কাৰ মাৰ্টাৰ স্ক্ৰিপ্ট ৰাইটাৰ এজনক এছিষ্টেণ্ট ডাইৰেক্টৰ এজনে মাৰ্ডাৰ কৰিলে হে য়েছ মানে স্ক্ৰিপ্ট ৰাইটাৰজনে এটা চিন লিখে যে হিৰো এজনে সদায় বুলেট এখন লৈ আহি থাকে এছিষ্টেণ্ট ডাইৰেক্টৰটোৱে কৈছে যে আপুনি বুলেটৰ চিন নিলিখিব কাৰণ কোম্পানীৰ ফালৰ পৰা মোক তেলটো নিদিয়ে হয় নেকি এতিয়া স্ক্ৰিপ্ট ৰাইটাৰটোৰ লগত এছিষ্টেণ্ট ডাইৰেক্টৰটো কি শত্ৰুতা আমি নাজানো স্ক্ৰিপ্ট ৰাইটাৰটোৱে সদায় বুলেটৰ চিনে লিখে কিয় নাজানো আৰু ৰাতি এদিন সুবিধা লৈ এছিষ্টেণ্ট ডাইৰেক্টৰটোৱে উৰাই দিলে স্ক্ৰিপ্ট ৰাইটাৰক ফটোৱা কথা কৈ নাথাকিব ব'লক এইটো ফটোৱা কথাহে নেকি ব'লক ফটোৱা মই কি ফটোৱা কথা কলো হে ফটোৱা কথা নহয় কি কেতিয়া অসমলৈ ব্লিংলিংটন আহিলে আৰু তোৰ হাতত সেই কপি দা ক'ৰ পৰা আহিলে আপুনি বহুত মিছা কথা কয় দেই মই কি মিছা কথা কলো ইয়াৰ আগৰজন CM ছাৰ থাকোতে বিল ক্লিন্টন অসমলৈ আহিছিল সেইদিনাখনতো CM ছাৰৰ ঘৰত একদম খদম দম বাইদেৱে মোক মাতি লৈ পেলাই ক'লে বোলে গা দেখুৱাই দিয়া অসমৰ সন্মান তোমাৰ হাতত চাহ কাপ বনোৱা মই লগে লগে পাকঘৰলৈ গৈ মাৰি চাইছো কেনেকে এইটো কি বস্তু চিলিণ্ডাৰ সেই নাই লগে লগে মই কপিতাখন লৈ একেবাৰে খৰি কটাত লাগি গলো নহয় তেনেতে মাত দিলে নহয় কোনে মাত দিলে ক্লিন্টনে কি বুলি বোলে গাৰ হোৱাট ইজ দিছ মই লগে লগে উত্তৰ দিছো বোলো দিছ ইজ কপিতা ক্লিন্টনে বুজি পাইছি না কিয় নাপাব মই লগে লগে বুজাই দিছো নহয় বোলো যিখন দা এনেকে ধৰাৰ পিছত হাতত একদম কপনি আহিব ধৰে সেইখনেই হৈছে কপিতা আৰু যিখন কপিদাৰ লোৱাৰ পিছত কাৰো নিস্তাৰ নাই লগে লগেতো ক্লিন্টনে হেমেনা হেমেনি কৈছে মুচুকা মাৰিলে চিএমৰ ঘৰত এটা চিলিণ্ডাৰ থাকে নেকি ডাবুল চিলিণ্ডাৰ এটা চিলিণ্ডাৰ লৈ গ'ল বোৱাৰীয়ে দেৱালিলে ইমান ফটোৱা কথা কেলে কয় কেতিয়াবা অসমলৈ ব্লিংলিংটন আহিলে বস্তুদা এইবোৰ ফটো কথা শুনি থাকিব নালাগে ৰচোন কমল তয়ো যাবি বাৰু আগ ধৰি মোৰ কথাটো শুনি ল তই মোৰ কথাখিনি বিশ্বাস কৰিছ নাই বিশ্বাস কৰ এইখিনি কথাকে যদি কোনোবা পলিটিচিয়ান এজনে ক'লেহেঁতেন তই বিশ্বাস কৰিলিহেঁতেন আপুনিতো পলিটিচিয়ান নহয় তাকেইতো আমি হলো ইপাৰত তেওঁলোক হল সিপাৰ ইপাৰ সিপাৰ ইপাৰ সিপাৰ এইফালে আহকচোন কিবা বস্তু এটা চাওঁহি কি হ'ল আকৌ আহকচোন কি হৈছে ছাৰ আমাৰ থানাৰ গেটৰ মুখেদি আৰু এখন দলং দি এই ইপাৰ সিপাৰটো সংযোগ কৰি দিব নোৱাৰিনে পাৰি তেতিয়াহ'লে ইমান দিন কিয় হোৱা নাই এইফালেতো বৰুৱাৰ চুবুৰী নাই এইফালে শইকীয়াৰ চুবুৰী নাই শত্ৰুতাও নাই আমি ইমান দিন দলং এখন দি কিয় সংযোগ কৰিব পৰা নাই আপোনাৰ ব্ৰেইনটো বেয়া যে সেইটো কাৰণে হোৱা নাই কি আবুল তাবুল বকি আছে ইপাৰ সিপাৰ কি ইপাৰ সিপাৰ যাওক দাগী অপৰাধী এটা ধৰিব লাগে ইউনিফৰ্মযোৰ লগাই আহক তাক তীখৰ দ্য মষ্ট ৱান্টেড জুনুকা হৈছে বৰুৱা চুবুৰীৰ আৰু কুন্তল হৈছে শইকীয়া চুবুৰীৰ দুটাৰে মাজত তামাম প্ৰেম কিন্তু দুয়োৰে কেতিয়াও মিলন হ'ব নোৱাৰে কাৰণ দুয়োটাৰে চুবুৰীৰ মানুহৰ মাজত সাংঘাতিক শত্ৰুতা বহুত দিনৰে পৰা হয়নে নহয় তই কেনেকে জানলিয়ে পৃথিৱীৰ চব কথা কি আপুনি অকলে জানিব লাগে আমি একো গম পাব নালাগে বাইলুং হয় মই আচ্ছা মই যে কৈছিল চুবুৰী দুটা এইটো ক'ত আছে 15 তাৰিখে কম বেটি টাইম বাৰ চাইহে কথা কয় আচ্ছা এই চুবুৰী দুটাৰ প্ৰেম কাহিনীৰ কথাটো বাইলুঙে কেনেকে জানিলে জানো আকৌ মই মাৰ্ডাৰ কেছৰ বিষয়ে জানো কিয় নাজানো জানো যদি কচোন বাৰু শইকীয়া চুবুৰীত ছোৱালীজনী ভাল পাব বিচাৰিছিল ঘটনা গৈ মাৰ্ডাৰ হ'ল নামবোৰ ক আৰু ডিটেইলছত ঘটনাটো ক কিয় আপুনি তদন্ত কৰিব পাৰো সেই ঘটনাটোৰ বিষয়ে ডিটেইলছত জনাটো দৰকাৰ চব জানিব 15 তাৰিখক গেলি ৱেইট কৰ 15 তাৰিখে চব জানিম মানে 15 তাৰিখে এইবোৰ কথা কোনে ক'ব ইপাৰ সিপাৰ ইপাৰ
ইপাৰ মুকুতা দা ইপাৰ ঐ ইপাৰ কি কৰিছ এয়া এই ইপাৰ সিপাৰ খেলি আছো এতিয়া ইপাৰ সিপাৰ খেলিছ যে এতিয়া বয়সৰ কোনো কথা নাই নহয় খেল 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 তই খেল ৰ সঁচাকে দেই ইপাৰ অ মা ইপাৰ ইপাৰ ঘূৰি নেপালাবি আচল ইপাৰ ইপাৰ হাতত দা লৈ আহিছে যে এটা কাটিম ছাৰ কাক মোহনক কিয় সি মোক ৰাস্তাত দেখিলে সদায় বাচ্চাৰ এক্টিং কৰে সি মোৰ ইতিহাস নাজানেতো দুচাইও কৰি দিম ছাৰ হ'ব নাপায় ই তেনেকুৱাই একো নহয় দিয়ক ছাৰ 15 তাৰিখে কিন্তু মোক ছুটি এটা লাগিব মই আগতীয়াকে কৈ থৈছো ছাৰ কিয় ল'ৰা ছোৱালীকেইটাক ফুৰাবলৈ নিব সিহঁতক মই ফুৰাবলৈ নিম ঘৰৰ ভিতৰত সোমোৱাই জ্বলাই দিম বাপেকে বাৰিষা আহিবলৈ দিয়ক কিবা ঘটনা ঘাইল কৰি দিম জানি ল'ব হা ময়ো যে এটা মানুহ আৰু কিয় এই কুদুৰ বাঁহত হাত দি মৰিছো নো অমল মাথাটো বেয়া হৈ গৈছে ৰাসখন দেখি হয় দিয়ক চবেই ৰাস কৰি আছে আমি মুখাহে চেলৌমণি বদতি মই ৰাসে নাচিবলৈ নাপাওঁ চাওকচোন এইবছৰ অ বাইলু এইটো চেহেৰা লৈ তই ৰাসত নাচবি তাই চেহেৰা লৈ কথা কৈ থাকিব কেইকেইটা চাওক না কেনেকুৱা আমি পাতো ৰাস থানাত সত্ৰাধিকাৰীত হ'ব মনাম বুজাম দুদিন দেৰিকে কৰিম বেক ডেটত পাতিম দুটা চুবুৰীৰ এটা প্ৰেম কাহিনী মানে ল'ৰাটো এটা চুবুৰে ছোৱালীজনী আন এটা চুবুৰে সিহঁত দুয়োটাৰে কি মিঠা প্ৰেম অ দাদা কাৰ কথা কৈ আছ জুনুকা আৰু কুন্তল কি মৰম লগা ছোৱালী জুনুকা আৰু কুন্তলো এজন মৰম লগা ল'ৰা কিন্তু দুখ লাগে অ চুবুৰী দুটাৰ শত্ৰুতাৰ কাৰণে সিহঁত একলগ হ'ব পৰা নাই একলগ হ'বগৈ নে বাৰু দাদাও তই এইবোৰ কি বকি আছ বাৰু ইপাৰ সিপাৰ সংযোগী দলংখন ইমান দিনে নোহোৱাৰ ৰহস্যটো কি বাৰু অ দাদা বেজৰ চপা আহোগে বলচোন মোক একদম সঁচাকেই ভূতে পাইছে কিন্তু যাম কিন্তু 15 তাৰিখে যাম 15 তাৰিখে যাব সঁচাকেই ভূতে পাইছে কিন্তু ভাল কথা মোৰ চাপৰ্ট আছে ৰাসেই হওক বা ভাওদাই হওক এইবোৰ আমাৰ কৃষ্টি আমি এইবোৰক জীয়াই ৰাখিব লাগিব আমাৰ পৰম্পৰা ভাষণ খপ মাৰক আহি যায় আৰু আগতে CM ছাৰৰ লগত থকা অভ্যাস যে চব কথাতে যে আপুনি CM ছাৰৰ নাম লয় CM ছাৰৰ লগত ফটো এখন দেখাওকচোন আমাক ফটোখনেই আল্টিমেট বস্তু নহয়ও বাইলু ফাল্টু কথা পাতি থাকি লাভ নাই দেই পাতা যদি ৰাসৰ কথা পাত নহলে মই ওলাই যাম পাতিম ৰাস পতাটো খাটাং এতিয়া কথা হ'ল আমি বাইলুক তই এবাৰ কি কৰিবি ৰাধা তাৰ আগতে হৈল আধা এতিয়া কৃষ্ণ কাক দিম আছো দিয়ক চলাই নিম এইটো কি ভাজ কৃষ্ণা এইবাৰ ৰাসত মই কৃষ্ণ ল'ম আপুনি কৃষ্ণৰ বুঢ়া কালটো কৰিব এনেকুৱা মৰ বুঢ়া কৃষ্ণক ৰাসত মৰিবলৈও কোনো চাবলৈ নাহে এইবিলাক আমাৰ কালকেতো ট্ৰাইবেল মইতো যি দিলেও কৰিম এনেকুৱা পয়া লগা কৃষ্ণক ক'ত দেখিছে কি কলা মোক কৃষ্ণ ভাও নিদিয়া নিদিও মোক কৃষ্ণ ভাও নিদিয়ে ৰাসেই বন্ধ হ'ব কৃষ্ণ ভাওৰ কাৰণে কিন্তু মাৰ্ডাৰ পৰ্যন্ত হৈ গৈছে দেই ইতিহাস
হ'ল মাৰ্ডাৰ কৰিব এইখন ইপাৰ সিপাৰ হা এখন ইপাৰ সিপাৰ মাৰ্ডাৰ কৰিব আপোনালোকে সকলোৱে চাগে ভাবিছে আজি বেহাৰবাৰীত হৈছে কি সকলোৰে মুখত নোৱাই নোহোৱাই খালি ইপাৰ সিপাৰ অৰ্থটো কি অৰ্থ আছে মই যে কৈছো দুটা চুবুৰী আৰু এঘাল প্ৰেমিক প্ৰেমিকাৰ কথা মই কোৱা মাৰ্ডাৰটোৰ কথা ভাওনাত ভাওক লৈ হোৱা কাজিয়াখনৰ কথা ইপাৰ সিপাৰ সংযোগী দলংখন নোহোৱাৰ ৰহস্যটোৰ কথা আৰু এনি টাইম 15 তাৰিখৰ কথা চৰি এই সকলোবোৰৰ মেইন পইণ্টটো হৈছে ইপাৰ সিপাৰ কি ইপাৰ সিপাৰ আপোনালোকৰ সেইখন কিবা গাঁও হ'ল নেকি মহাভাৰতৰ হস্তিনাপুৰ সেইখন তুমি মোৰ কৃষ্ণ মোৰে হৈ থাকা কথা দিলো মই সদায় তোমাৰ কৃষ্ণ হৈ থাকিম